আৰু এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো এবাৰ পৰীক্ষা পৃথক নিয়মত অনুষ্ঠিত হ'ব পূৰ্বৰ পৰা যি নিয়ম চলি আহিছিল মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত সেই নিয়ম এবাৰ হলনি হ'ব আৰু সেবাই বহু কিবা নিয়ম এবাৰ হলনি কৰিছে দৰ্শকসকলৰ সুবিধাৰ্থে মই এই নিয়মসমূহ আপোনালোকক জনাব বিচাৰিছো প্ৰথমটো নিয়ম হৈছে ইংৰাজী গণিত বিজ্ঞান সমাজ বিজ্ঞানৰ পৃথক উত্তৰ বহি হ'ব অৰ্থাৎ এইকেইটা বিষয়ৰ পৃথক উত্তৰ বহি থাকিব নতুন শিক্ষা নীতি অনুসৰি পৃথক উত্তৰ বহি দিয়া হ'ব আৰু এবাৰৰ পৰীক্ষাত 50% অবজেক্টিভ প্ৰশ্ন থাকিব অৰ্থাৎ 1 নম্বৰৰ প্ৰশ্ন 50টা থাকিব 50টা নম্বৰৰ বাবে কৰিব লাগিব প্ৰশ্নোত্তৰ 1 নম্বৰৰ প্ৰশ্ন থাকিব এসমূহ আন কেইবাটাও নতুন নিয়ম দিয়া হৈছে 8:45 8 পৃষ্ঠাৰ অবজেক্টিভ যি বহি উত্তৰ বহি দিয়া হ'ব আৰু 9:45 16 পৃষ্ঠাৰ যিসমূহ বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰ বহি দিয়া হ'ব অৰ্থাৎ দুবাৰকৈ বহি দিয়া হ'ব পূৰ্বতে আমি মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁতে প্ৰথমে একেবাৰতে বহিসমূহ দিয়া হৈছিল 3 ঘণ্টাৰ পিছত আমি উত্তৰ কৰি সেই বহিসমূহ জমা দিছিলোঁ কিন্তু এইবাৰ দুটাকৈ সময় বান্ধি দিছে সেবায়ে আৰু 8:45 এখন বহি দিয়া হ'ব 9:45 যিসমূহ লং কুৱেশ্যন থাকিব বৰ্ণনামূলক প্ৰশ্নৰ বাবে যিসমূহ উত্তৰ বহি থাকিব সেই উত্তৰ বহি দিয়া হ'ব নতুন নিয়ম কৰা হৈছে ৰাজ্যৰ 912টা কেন্দ্ৰত এবাৰৰ মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব এবাৰ 4,23,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিকৰ পৰীক্ষাত 3 মাৰ্চৰ পৰা মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হ'ব আৰু 24 আৰু 25 ফেব্ৰুৱাৰীত 19টা বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা অৰ্থাৎ যিসমূহ প্ৰেক্টিকেল এক্সাম আছে প্ৰেক্টিকেল এক্সামৰ তাৰিখ দিয়া হৈছে আৰু সেই তাৰিখ হৈছে 24ৰ পৰা 25 ফেব্ৰুৱাৰী পুনৰবাৰ দৰ্শকসকলক জনাইছো আপোনালোকৰ জ্ঞাতাৰ্থে এই সময়সূচী আৰু কি নতুন নিয়মত এবাৰৰ মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছো মই পূৰ্বে কৈছো যে এবাৰ যথেষ্ট হলনি হ'ব পূৰ্বতে আমি যিদৰে মেট্ৰিকৰ পৰীক্ষা দিছিলোঁ এবাৰ তেনে নিয়ম নাথাকে এবাৰ দুবাৰকৈ বহি দিয়া হ'ব কি নতুন নিয়ম এবাৰ হ'ব মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত পুনৰবাৰ আপোনালোকক জনাইছো এবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিকৰ পৰীক্ষা নতুন শিক্ষানীতি অনুসৰি পৃথক উত্তৰ বহি থাকিব পৰীক্ষাত ইংৰাজী গণিত বিজ্ঞান সমাজ বিজ্ঞানৰ পৃথক হ'ব উত্তৰ বহি আৰু 50% অবজেক্টিভ প্ৰশ্ন থাকিব প্ৰশ্ন কাকতত অৰ্থাৎ 50টা 1 নম্বৰৰ প্ৰশ্ন থাকিব আৰু ইয়াৰ উত্তৰ কৰিব লাগিব শিক্ষাৰ্থীয়ে 8:45 8 পৃষ্ঠা জোৰা এই বহি শিক্ষাৰ্থীক দিয়া হ'ব আৰু 9:45 16 পৃষ্ঠাৰ বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰ বহি শিক্ষাৰ্থীক দিয়া হ'ব 912টা কেন্দ্ৰত মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এবাৰ মুঠ পৰীক্ষাৰ্থী হৈছে 4,23,000 পৰীক্ষাৰ্থী এবাৰ মেট্ৰিকৰ পৰীক্ষা দিব আৰু 24-25 তাৰিখে যিসমূহ প্ৰেক্টিকেল এক্সাম সেই প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'ব